ৰাতিয়ে পুৰা ৰেডি হৈ গ'লো বেগ চেগ লৈ বলবম যাবৰ কাৰণে আৰু মোক নিবা মধু আছে লগত মানে যাবাই লাগে আৰু গাইজ ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গাটো ধুই কিবা ঐতিহাসিক ডক্ৰেশ্বৰ মেইন মন্দিৰৰ ফালে যাইছো ধুনীয়াকৈ গা পা ধুলে গাইছে বৰষুণি আৰু ইফালে কাই ডক্ৰেশ্বৰ দেৱালয় কয় হৰ হৰ মহাদেৱ মহাদেৱ টাইম চাব পাৰে প্ৰায় 3টাই বাজিল বন্ধু লগ পালো ধিমান না ধিমান আৰু ইফালে আছে বিটু হাই গাইজ আমাৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে নমস্কাৰ জনালোঁ আৰু আজি যাব ওলালোঁ মই বলবম যিহেতু পবিত্ৰ শাওণ মাহ চলি আছে আৰু অহাকালি পবিত্ৰ শাওণ মাহৰ তৃতীয়টো সোমবাৰ আৰু মই ধুনীয়াকৈ পুৰা বেগ চেগ লৈ পুৰা ৰেডি হৈ গ'লোঁ ঘৰৰ পৰা আৰু মই পিছে অকলে নাযাব মোক নিব আহিলে মোৰ পৰম বন্ধু মধুৱে আৰু মধুৰ লগতে ক'ত যাই আছোঁ আপোনালোকে সম্পূৰ্ণ কাহিনীটো গম পাব শেষলৈ ব্লগটো চাই থাকক আৰু গাইজ ৰাতিয়ে পুৰা ৰেডি হৈ গ'লোঁ বেগ চেগ লৈ বলবম যাবৰ কাৰণে আৰু মোক নিব আহিল মধু ইফালে মধু আছে লগত মানে যাবাই লাগে তাৰ ঘৰ যিহেতু ডক্ৰেশ্বৰত আৰু আপোনালোকে যাই আছোঁ ডক্ৰেশ্বৰ দেৱালয় প্ৰসিদ্ধ একদম ডাঙৰ মন্দিৰ আৰু তাত প্ৰতি বছৰে মানে বলবম পালন কৰা হয় সেইফালে মধু আহিছে মই যাবই লাগে বোলে ঘৰৰ পৰা জোৰ কৰি আৰু যিহেতু বলবমৰ মাহ বঢ়িয়াকৈ যাব ওলালোঁ মধুৰ লগত বাইকত উঠিলোঁ আৰু বলক ভিডিঅ'টো চাই এইফালে ডিপুৰ পৰা তেলটো ভৰাই দিলোঁ বাইকত তেল ডিপুত বাইকত তেলটো ভৰাই ধুনীয়াকৈ মধুহঁতৰ ঘৰলৈ আমি দেউতাই যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু মধুহঁতৰ ঘৰ হ'ল বৰপেটা জিলাৰ সুহা বাৰাদি গাঁৱত আৰু তাৰ ওচৰতে আছে ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয় বলক আমাৰ লগত আপোনালোকে যাই থাকক এইফালে মধুৱাৰ ঘৰ এইফালে ডক্ৰেশ্বৰ দেৱালয় এইফালে ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয় এইফালে মধু আছে আৰু এইফালে গাইছে বৰষুণি আৰু এইফালে কাই নামটো কৈ দিয়ে আৰু এইফালে লিখা আছে আদৰিছোঁ শিৱ পূজালৈ বলবম আৰু গাইজ ফাইনেলি আহি পালোঁ মধুহঁতৰ ঘৰ আৰু এইফালে আছে মধুই বাগৰ দি এইফালে চাকছোঁ আৰু এইফালে আছে বৰষুণীয় আৰু মধুৰ ভায়েক মধুৰ দাদেক আৰু মধুহঁতৰ ঘৰৰ পৰা ডক্ৰেশ্বৰ দেৱালয় কিমান কিলোমিটাৰ 0.5 কিলোমিটাৰমান হ'ব আৰু এই মোটামুটি 0.5 কিলোমিটাৰ আৰু মধুহঁতৰ ঘৰতে ভাত চাত খাই ধুনীয়াকৈ যাম আৰু আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক তাত ধুনীয়াকৈ বলবম পালন কৰিম আৰু ধুনীয়াকৈ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাপৰ্ট কৰি থাকোঁ আমাক আৰু এইফালে মধুৰ পৰা বাগাত দি আছে এতিয়া বাজিল 2:13 আৰু ফাইনেলি আমি পূৰা ৰেডি হৈ গ'লোঁ পূৰা ডক্ৰেশ্বৰ দেৱালয় লৈ যাব এইফালে পূৰা গামচা লৈ লৈছোঁ তাত যিহেতু গা চা ধুম আৰু মহাদেৱ বাবাৰ শিৱলিংগত পূৰা জ্বলা বিসৰ্জন কৰিম এইফালে মধুৱে পূৰা ৰেডি হৈ গৈছে ধুনীয়াকৈ আৰু খোজকাঢ়ি যাই আছোঁ এইফালে কাপোৰ চাপোৰ লৈ ল'লোঁ খাই পাইছে এইফালে ভলিবমৰ যাত্ৰী অহা আৰম্ভ হৈ গৈছে এইফালে আমি যাই আছোঁ মন্দিৰৰ ফালে পোষ্টাৰ লগোৱা আছে দেখাই পাইছে আপোনালোকে ডক্ৰেশ্বৰ দেৱালয় পৰিচালনা সমিতি শিৱ পূজা আৰু আমি গৈ আছোঁ আৰু ইয়াৰ পৰা প্ৰায় 0.5 কিলোমিটাৰমান খোজকাঢ়ি গৈ পামেই কিছু সময় পিছত আপোনালোকে দেখাব গাইজ চাইকেল লৈ আহি আছে চাওক এইফালে বলবমত যাই আছে প্ৰায় 10 মিনিটমান খোজকাঢ়ি আহি পালোঁ তাত মথাউৰি আৰু এই মথাউৰিটোৰ পাৰে এনেকুৱাকৈ যাই থাকিব লাগিব আৰু ধুনীয়াকৈ সকলো ভক্তমান ৰাইজৰ কাৰণে লাইট চাইট দিয়া হৈছে এইবিলাক এইফালে মধু আছে গোটেইবিলাক আছে মধুহঁতৰ গাঁৱৰ চলি দাদাও লগ পালোঁ যদু কেনে খবৰ একবাৰ আৰু আমি এনেদৰে খোজকাঢ়ি যাই আছোঁ পূৰা মেইন ডেষ্টিনেশ্যন লৈ মেইন মন্দিৰলৈ ধুনীয়াকৈ খোজকাঢ়ি আছোঁ মথাউৰিৰ পাৰে ডক্ৰেশ্বৰলৈ যোৱা ৰাস্তাৰ মথাউৰিটো সিমান এটা ভাল নহয় মানে গাড়ী মটৰৰ কাৰণে আৰু আছে পুৰা একদম মহাদেৱৰ ড্ৰেছ চেছ পিন্ধি ডক্ৰেশ্বৰ দেৱালয় কয় হৰ হৰ মহাদেৱ কেনে অনুভৱটো অঁ ফাইনেলি আহি পালোঁ মেইন ডেষ্টিনেশ্যন এইফালে গেটত লিখাই আছে আদৰিলোঁ পবিত্ৰ শাওণ মাহ উপলক্ষে চতুৰ্থী শিৱ পূজা বলবমলৈ আৰু এইপিনে এটা ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয় বন্ধু লগ পালোঁ ধিমান না ধিমান আৰু এইফালে আছে বিটু নমস্কাৰ গা চা ধুলি না আৰু এইফালে আছে দিশান টাইম চাব পাৰে প্ৰায় 3টাই বাজিল আৰু এইপিনে আমি গা চা ধুব ৰেডি হ'লোঁ এইফালে ধুনীয়াকৈ আৰু মথাউৰিটোৰ তলতে মানে এটা নদী আছে ধুনীয়া ব্ৰহ্মপুত্ৰ নদী আৰু এইফালে গা ধুবৰ কাৰণে পূৰা ফাইনেলি ৰেডি হৈ গ'লোঁ এইফালে চাব পাৰে আমি ধুনীয়াকৈ নদীৰ পাৰত গা ধুব আহি গ'লোঁ এইফালে জলবিচ্ছেদ কৰিবলৈ শিৱলিংগত পানীৰ বটলো লৈ ল'লোঁ ব্ৰহ্মপুত্ৰৰ পানী ঢালিম তাত আৰু গাইজ ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গাটো ধুইলোঁ আৰু গাইজ ফাইনেলি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গা পা ধুইলোঁ এইফালে মধু আছে কেনে মধু
হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ ইফালে সকলোৱে গা পা ধুই আছে ধুনীয়াকৈ আৰু মই গা পা ধুই ল'লোঁ মহাদেৱৰ আশীৰ্বাদত হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ মন্দিৰৰ ওচৰত দোকান এখনৰ পৰা চাকি ধূপ তেল গোটেইবিলাক লৈ ল'লোঁ মহাদেৱ বাবাৰ ওচৰত ধুনীয়াকৈ জ্বলাই ল'ম সকলোৰে ভালৰ কাৰণে মেইন মন্দিৰৰ ফালে যাইছোঁ ধুনীয়াকৈ গা পা ধুই পূৰা ব্ৰহ্মপুত্ৰ নদীত চাকি ধূপ লৈ কিনে আৰু আহি পালোঁ মেইন মন্দিৰ চাকচু পৰিৱেশটো ইমানেই বেছি ধুনীয়া মেইন মন্দিৰৰ ফালে ভিতৰৰ ফালে ধুনীয়াকৈ সোমাই আহিলোঁ আৰু পৰিৱেশটো চাকচু ইমানেই বেছি ধুনীয়া চাওক আপোনালোকে আৰু ডক্ৰেশ্বৰ দেৱালৰ মেইন মন্দিৰৰ ভিতৰত সোমাই আহি পায়ে ময়ো ধুনীয়াকৈ চাকি ধূপ জ্বলোৱাত লাগি গ'লোঁ এই পৃথিৱীখনত যে মোৰ লগতে সকলোৱে যে ভালে ভালে থাকে মহাদেৱ বাবাৰ ওচৰত তাৰে কামনা কৰিলোঁ আৰু সঁচাকৈ গাইছ ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয়ত আহি মোৰ মন চন বিৰাটেই বেছি ভাল লাগি গ'ল পবিত্ৰ লাগি গ'ল আৰু আপোনালোকে যদি এই ঠাইটোত পবিত্ৰ শাওণ মাহত আহিব বিচাৰে এই ঠাইখনি আছে বৰপেটা জিলাৰ সুহা বাৰাদি গাঁৱৰ ওচৰতে ডক্ৰেশ্বৰ দেৱালয় আপোনালোকে সোনকালে আহক আৰু গাইছ ফাইনেলি জিকি জিকি মধুহাতৰ ৰগনি যাই আছোঁ ভাগ হৰ হৰ মহাদেৱ বলবম পুৰা বৰষুণত জিকি জিকি যাই আছোঁ পুৰা ধুনীয়াকৈ মহাদেৱ বাবাৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰি সকলোৰে ভালৰ কাৰণে সকলোৱে পৃথিৱীখনত ভালে ভালে থাকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু এইফালে ৰাতি পুৰা মধুহঁতৰ ঘৰত থাকিলোঁ আৰু আপোনালোকক ডক্ৰেশ্বৰ দেৱালয় দেখাব চেষ্টা কৰিলোঁ আৰু এইফালে ৰাতিপুৱা পুৰা গা পা ধুই ধুনীয়াকৈ পুৰা চাহ পানী খাই মধুহঁতৰ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ আৰু আজিৰ ব্লগটো ইমানেই আছিল যদি ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ চাইছোঁ কিবা যদি ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব আজিৰ ব্লগটো ইমানেই আছিল আপোনালোকক নেক্সট এটা ভ্লগৰ সৈতে লগ পাম বুলি আশা ৰাখিলোঁ